यहाँ से আমার পিঙ্কি ম্যাডামে রিলস বনাই আছে আর এসে মাইজুল কমেডিয়া মানে ক্যামেরা ধরি আছে ক্যামেরাম্যান নয় মোবাইল ম্যান হ্যাঁ বাইদেউ আপনার নামটো কি মোৰ নামটো হল নেজানো মোৰ নামটো পাহৰি গলো ও পাহৰি গৈছে ম্যাডাম আপোনাৰ নামটো কি আৰু আপুনি ক'ৰ পৰা আহিছে মোৰ নামটো হল পিঙ্কি মই নগাঁও ঢিঙৰ পৰা আহিছো এতিয়া আমাৰ চহৰত যে আহিছে কেনেকুৱা লাগিছে আপোনাৰ আপোনাৰ চহৰখন ইমান ভাল লগা নাই যেনিবা কিয় কিয় ৰাস্তাত কিবা অসুবিধা হৈছে নেকি আপোনালোকৰ চহৰত গছ গছনি নাই আপোনালোকে গছ গছনি ৰুব কালি তো বিশ্ব পৰিৱেশ দিৱস গৈছে কালি আমি গছ গছনি ৰোপণ কৰিছোঁ আৰু এইটো কওকচোন আমাৰ যে আহিছে ৰাস্তা দি আহিছে ৰাস্তাত কেনেকুৱা পাইছে মানে ৰাস্তাটো যিহেতু ভালেই লাগিছে সামগ্ৰী সমষ্টি নহয় ৰুকুলপুৰৰ সমষ্টি ৰাস্তাটো ঠিকেই কৰিছে ঠিকেই কৰিছে ইয়াত নহয় আমাৰ চহৰৰ কথা কৈছোঁ গছ গছনি ৰুব দেই নহ'লে তাপৰ মাত্ৰা বাঢ়ি গৈছে ইয়াত মানুহ থকা বহুত অসুবিধা হ'ব অসুবিধা হ'ব ঠিক আছে হাই ফ্ৰেণ্ডছ আমি ৰূপহীত আহিছিলোঁ ভিডিঅ' শ্বুটিঙৰ কাৰণে এতিয়া মানে কেইজনমান মানুহ অহা নাই সেইকাৰণে আমি শুই আছোঁ ইয়াত আছে পিংকি দাদা ঐ পিংকি হাই কৰি দে কি কৰি আছা বহি আছো ইনষ্টা ৰিল বাছি আছো বনাবলৈ কৰা ইনষ্টা ৰিল কৰা মই এতিয়া শুই আছোঁ অলপ বাহিৰলৈ যাওঁ ইমৰান আৰু মাইজুল দা কিবা ভিডিঅ' বনাব চাগে মাতিছোঁ মোক আমাৰ লগত নতুন মেম্বাৰ এজন আহিছে ভিডিঅ' কৰিব আপুনি আজি ভিডিঅ' কৰিব নেকি আগতে কৰিছিলে নেকি নাই আগতে কৰা নাই আপোনাৰ নামটো কি আব্দুল ৰহিম এতিয়া নতুনকৈ কৰিব ঠিক আছে এইবিলাক মানে সজাগতা ভিডিঅ' বনাব যেতিয়া আমি ষ্টুডিঅ'ৰ পৰা বাহিৰলৈ আহিলোঁ ইয়াত হৈছে আমাৰ আছে মাইজুল আৰু ইমৰান দা আপুনি কিবা ক'ব নেকি অসমীয়া হা ব্লগ আমি ক'ত আহিছিলোঁ কি কৰি আছোঁ এতিয়া আমি এতিয়া আছোঁ ৰূপহী সমষ্টি এটা শ্বৰ্ট আছে শ্বৰ্ট কৰিবৰ কাৰণে সকলোৱে আমাক দোৱা কৰিব ছাপোৰ্ট কৰিব যাতে আগুৱাই যাব পাৰোঁ ছাপোৰ্ট কৰিব দিছ ইজ অপেন মস্তি টু হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৱে ভাল আজি আমি শ্বুটিং এটা ল'বলৈ আহিছোঁ ৰূপহীত তো আৰু বেছি গ'লে পৰি যাম ভাই এইফালে পৰি যাব নেকি আছে পৰি যাব এই শব্দই আছে কাম চলি আছে তলত হা তো আৰু আমাৰ ভিডিঅ' আপোনালোকে চাই নে নাচাই কমেণ্ট কৰি জনাব আৰু মানে কি আমি এটা কাম কৰিব লাহেকৈ এটা কমেণ্ট কৰি দিব নহয় লাহেকৈ কমেণ্ট এটা কৰি দিব আমি যিমান কষ্ট কৰোঁ সিমানখিনি ভিউজ নহয় প্লাছ লাইক কমেণ্ট এইবিলাক নাপাওঁ তো ইমান এটা আগবাঢ়িব পৰা নাই আপোনালোকে ছাপোৰ্ট কৰিব অলপ তেতিয়াহ'লে আগবাঢ়িব পাৰিম ন তো ভাল ভাল ভিডিঅ' দিম চাই থাকিব ধন্যবাদ আমাৰ পিংকি ইয়াত ঘৰৰ পৰা লৈ আহিছে কি ৰিলছ বনাম মই জাগা চাই আছো জাগা চাই আছে ছাতৰ ওপৰতে আছে আপোনালোকে আম খাব নেকি তাত আম আছে গছত আপুনি কি কৰিছে কেনেকুৱা লাগিছে ভাল লাগিছে ন ভাল লাগিছে তহঁতকেইটা কলৈ গলি মই চাহ অকণ খুজিছিলোঁ তহঁতে দিয়াই নাই বেয়া লাগে বুঢ়াটোৰ ফালে অলপ মন কাণ নিদিয়হে পাপ লাগিব তহঁতেওতো এদিন বুঢ়া হবি মোৰ নিচিনাকে আপুনি বুঢ়া হৈ গৈছে নেকি বুঢ়া মানে চুলি তুলি পকা নাই এতিয়া তই মানে ট্ৰাই কৰি আছোঁ বুঢ়া হ'বলৈ মানে এইটো মেছেজটো এইটো কাৰণে দিছোঁ আমাৰ যিবিলাক মানে কি বুঢ়া মানুহ আছে আমি গুৰুত্ব নিদিওঁ মানে ডেকাসকলে বা গাভৰুই হওক বা ঘৰৰ বোৱাৰী হওক মানে বুঢ়া মানুহক আপোনাৰ হেৰি নিদিয়ে ইমান এটা গুৰুত্ব নিদিয়ে তো গুৰুত্ব দিব লাগে আমিও এদিন বুঢ়া হ'ম তেওঁলোকৰ নিচিনা হ'ম তো চবেই মানে কি আমি যদি তেওঁলোকক মৰম কৰোঁ তেতিয়াহ'লে আমাক চাই আমাৰ সৰুখিনি আমি যেতিয়া বুঢ়া হ'ম তেতিয়া আমাকো চাব হয় নহয় তো এইখিনি শিক্ষা চবেই দিব লাগে তো আমাৰ ঘৰত আজিকালি এইটো নিয়ম নাই তো বুঢ়াজনৰ ফালে বেছি হেৰি নিদিয়ে গুৰুত্ব নিদিয়ে তো ডাঙৰজনক হেৰি কৰক আপোনালোকে গুৰুত্ব দিয়ক তুমি এতিয়া কি মানে জীয়ৰী এইটো অলপ বন্ধ কৰা মানে তোৰ কেমেৰা মানে তুমি এতিয়া জীয়ৰী হা এদিন বোৱাৰী হ'বা আনৰ ঘৰত যাবা তেতিয়া তোমাৰ যেতিয়া কি হ'ব এইটো স্বামী হা স্বামীৰ মাক থাকিব বাপেক থাকিব তেতিয়া তেখেতে যেতিয়া বৃদ্ধ হ'ব তেতিয়া তুমি কি তেখেতক কেনেকৈ দেখিবা
কেনেকৈ দেখিম তেতিয়া এতিয়া বৰ্তমান যিহেতু মই জীয়ৰী তেতিয়া মই বোৱাৰী হ'ম তেতিয়া বোৱাৰী দিমাক আহিব হয় নহয় আৰু তেতিয়া হ'বলা তেতিয়া কি কৰিব লাগে তেতিয়া বুজিম এতিয়া মই সেইবোৰ টেনশ্যনত নাই এতিয়া বৰ্তমান আছোঁ মোৰ নিজৰ মানে কি ক'ম না এইটো কোৱা যে কেনেকৈ সেৱা কৰিব লাগে নে নাই কি সেইটোতো কৰিব লাগে যিহেতু তোমাৰ নিজৰ মাক দেউতা আছে অঁ মই মোৰ মা দেউতাক যেনেকুৱা ভাবিম মোৰ মা দেউতাক যেনেকুৱা ভাবোঁ মোৰ শাহু শহুৰ যেনেকুৱা থাকিব মই নিজৰ মা দেউতাৰ নিচিনাই ভাবিম অঁ সেইটোৱে আমি সুধিব বিচাৰিছোঁ মানে এতিয়া ক'ত আহিছা তুমি এতিয়া মই ৰূপহী আহিছোঁ ইয়াত কিয় আহিছা শ্বুটিঙত আহিছোঁ আপুনিওতো আহিছে মইতো আহিছোঁ তো জানোৱেই হয় ঠিক আছে এইখিনি থাকিল আমি আৰু ঘৰৰ ওপৰত আছোঁ তলত মানে কাম চলি আছে সেইকাৰণে ধুম ধুম শব্দ হৈ আছে এতিয়া মই ডিছ পানী খাম ৱাটাৰ বিছলেৰি মই উঠ নহয় উঠৰ এটা চাইছোঁ হা ইয়াত চাইছে আমাৰ ইয়াত ভিডিঅ' বনাই আছে কি কি কৰিব লাগিব মোক এতিয়া মই এটা মাইজুল কমেডিৰ কাৰণে এটা শ্বৰ্ট ল'ম ৰিয়েল টাইপ ভিডিঅ'টো অনেক জাষ্ট মস্ত ভিডিঅ' হ'ব তাত মোক কিয় মাতিছে ইয়াত মাতিছোঁ অলপ আপুনি হেল্প কৰিব লাগিব হয় নেকি আপুনি ভিডিঅ' কৰি আছে ঠিক আছে অসুবিধা নাই আপোনালোকে চাই থাকিব মানে মই মোবাইল মেন হ'ব লাগে নহয় নহয় কেমেৰামেন হ'ব এতিয়া মোবাইলহে মোবাইল মোৰ হাততহে মোবাইলটো মই এনেই কেমেৰা আনিলে মই কেমেৰামেন আনিবৰ কাৰণে আপোনাক কৈ আছোঁ আপুনি অলপ হেল্প কৰি কাৰণে হ'ব ঠিক আছে দিয়ক মোবাইল মইতো